নমস্কাৰ সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আজি উৰুকা আৰু এবাৰ গুৱাহাটীত মোৰ প্ৰথম বিহু ঘৰৰ পৰা দূৰৈত এবাৰ প্ৰথম বিহু আৰু আনকালে উৰুকাৰ দিনা আমি সকলোৱে দিনৰ পৰা যা যোগাৰবিলাক আৰম্ভ কৰোঁ আসলতে আমি ওচৰৰ খুৰাহতো থাকে ককাহতো আছে সেইকাৰণে আমি গোটেই ঘৰ একেলগে মিলি খাওঁ আমাৰ ওচৰতে লাইব্ৰেৰী এটা আছে লাইব্ৰেৰীটো ফিল্ডত খাওঁ সৰু থাকোঁতে পথাৰত খাইছিলোঁ তাৰপিছত এই কেইবছৰমানৰ পৰা আমি সেই তাতে খাওঁ আৰু সকলোবিলাক যোৱা বছৰটো অকলে মই গোটেইখিনি বনাইছিলোঁ আৰু এইবাৰ অলপ বেলেগ গুৱাহাটীত নাজানো আৰু আজি আমি ঘৰতে খাম আমি আমাৰ পৰিয়ালৰ মানুহ ইয়াত নাই যিহেতু সকলোবিলাক দেউতাহঁতৰ পৰিয়ালৰ এই তেজপুৰৰ গাঁৱত থাকে তো আজি আমি ঘৰতে খাম আৰু দাদা দুজন অহাৰ কথা আছে তো আজি কি আয়োজন কৰোঁ সেইখিনি আপোনালোকক দেখুৱাই যাম কি আয়োজন কৰিছোঁ আৰু পিঠা পনাও তাৰ মাজতে বনাই আছো এইবাৰ বিহুত মা মানে মোৰ শাহুমাৰ হৈতে কৰিলো এটা বিহু স্পেশাল প্ৰমোশনাল শ্বুট মায়ে মানে কেমেৰা আগত বৰকৈ নোলায় আৰু এনে ধৰণৰ ভিডিঅ' কৰা প্ৰথম এক্সপেৰিয়েন্স কিন্তু মোক বহুত ধুনীয়াকৈ সহযোগ কৰিলে আৰু দুইজনীয়ে মিলি ধুনীয়াকৈ শ্বুটটো সম্পূৰ্ণ কৰিলো কি ব্ৰেণ্ডৰ ভিডিঅ' আছিল আৰু আমি দুইজনীয়ে কি ৰান্ধিলো সেয়া আপোনালোকে চাগে নিশ্চয় দেখিছে মোৰ শৰ্টছতে আছে ভিডিঅ'টো ইনষ্টাগ্ৰাম আৰু ফেচবুকতো ইতিমধ্যে মই দিছো আৰু এই গোটেই ভিডিঅ'টো সম্পূৰ্ণ কৰি মই লাগিলো আমাৰ উৰুকাৰ ভোজৰ বাবে আয়োজন কৰা প্ৰথম আৰম্ভ কৰিছো এটা চাটনি দি চাটনিটো ইয়াত আছে নাৰিকল বাদাম তিল তাৰপিছত গোটেইখিনি ভাজি লোৱা হয় দেই শুকানকৈ ৰোষ্ট কৰি লৈছো তাৰপিছত ইয়াতে আদা নহৰু জলকীয়া আছে গোটেইখিনি দি দিছো নিমখ মই পিছতে দি দিছিলো আৰু অকণমান পানী দি এয়া মিহিকৈ পিছি ললো বহুত টেষ্টি লাগে এইটো চাটনি যোনে যোনে খোৱা নাই ট্ৰাই কৰি চাব তাৰপিছত এতিয়া নেক্সট চিকেনখিনি ৰেডি কৰিম চিকেন অলপ মিঠাতেল নিমখ হালধি আৰু মছলা কিবাকিবি দি খানি থ'ম আজি মানে প্ৰপাৰ ৰেচিপিবিলাক দেখুওৱা নাই এনেই থুলমূলকৈহে দেখুৱাই গৈছোঁ অলপ আজি যিহেতু সময় কম আৰু বনাবলৈও ধেৰ বাকী আছে সেইকাৰণে প্ৰপাৰ ৰেচিপিবিলাক বেলেগ এটা ভিডিঅ'ত দিম হালধি নিমখ তাৰপাছত জালুকৰ গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি আৰু মিঠাতেল অকণমান দি সানি থ'ম এতিয়াখিনি আজি পিছে দেউতাই গোটেই পাচলি পিঁয়াজ আদা নহৰু গুচোৱাত মোক সহায় কৰি দিছে নাই কেমেৰাত চাব এবাৰ আজি পিছে মাছটো বনাম সৰিয়হৰ লগত এয়া সৰিয়হ মই তিয়াই ৰাখিছিলোঁ তাৰপিছত ইয়াত পিচি লৈছোঁ পোস্ত দানাৰ সৈতে আৰু লগতে আৰু এটা বস্তু দিম সেইটো চিক্ৰেট ইয়াত দিয়া চিক্ৰেট বস্তুটো কি বাৰু কোনে ক'ব পাৰিব এইফালে মাংসৰ কাৰণে আদা নহৰু পিঁয়াজ বিলাহী আৰু কাজু এই গোটেইখিনি ভাজি এটা পেষ্ট বনাই ল'ম মাছখিনি অলমষ্ট হৈ গৈছে ইয়াতে মই শীৰ্ষত দিম এয়া কেঁচা জলকীয়া অকণমান কেঁচা মিঠাতেল ফ্লেভাৰটো বহুত ধুনীয়া আহে ইফালে এতিয়া চিকেনটো বনাই আছোঁ আৰু ইফালে দাইলখিনি বইল কৰিছোঁ আজি মাটি দালি বনাইছোঁ মাটি দালি বনাম খাৰ দি আৰু কাঠআলু দি দিছোঁ দেউতাই কৈছিলে দাইল নালাগে বুলি কিন্তু দাইল অকণমান নহ'লে খালী যেন লাগে সেইবাবে মই বহাই দিছোঁ মাটি দালিখিনি এইফালে মোৰ চিকেন কাৰীখিনি ৰেডি হৈ গ'ল তাৰপিছতে এতিয়া যোজা কৰিছোঁ হাঁহৰ মাংস বনোৱাৰ আৰু আজি জুইতে বনাম হাঁহৰ মাংসখিনি হৈ যাব হাঁহৰ মাংস এফালে ইজে মানে মই এফালে দাইলখিনি তেল মাৰি ল'লোঁ আৰু লগতে আৰু এটা বস্তু বনাই আছোঁ এয়া বন্ধাকবিৰ সৈতে মাছৰ মূৰ এয়া नीचे के साइड से सूखने लगा आनंदी खाए कभी नहीं मैं बस इसमें ना यूट्यूब पे देखा हूँ सब इसमें चिकन डाल के और करके बनाते हैं अभी हम लोग ने राइस डाला हाँ स्टिकी राइस है এয়া হাঁহৰ মাংস ৰেডি হৈ গৈছে কালাৰটো চাওকচোন ইমান ধুনীয়া আহিছে আৰু এফালে মায়ে সালাডো অলপ বনাই দিলে খানা হাঁহৰ মাংস চিকেন মাছ তাৰপিছত এফালে মাটি দালি এয়া বন্ধাকবিৰে মাছৰ মাথা সালাড তাৰপাছত চাটনিটো এইটো চাটনি জলকীয়া খাওঁ আৰু এতিয়া এয়া আমি সকলোৱে মিলি ধুনীয়াকৈ লগে ভাগে এসাঁজ খালোঁ পিছদিনা আমি ওলালোঁ আমাৰ সম্পৰ্কীয় ভিনদেউ এজনৰ ঘৰলৈ ৰাস্তাৰ দুয়োটা পাৰে একদম সৰিয়হৰ খেতি কি ধুনীয়াকৈ যে ফুলি আছে হালধীয়া দলিচাৰ দৰে বহুত ভাল লাগিছে ভিনদেউহঁতে ঘৰতে শাক পাচলিৰ খেতি কৰে আৰু খুব ধুনীয়াকৈ পিছফালে এয়া আমি গোটেইকেইটা গ'লোঁ
আৰু এফালে কবি আলু তাৰপিছতে বেঙেনা লাই শাক ধেই ধুনীয়াকৈ হৈ আছে খেতিবিলাক মায়ে মই শাক বুটলিবলৈ আৰম্ভ কৰিলোঁ যিবিলাক শাক আমি সাধাৰণতে বজাৰত পোৱা নাযায় আৰু সদায় খোৱা নহয় যেনে জিলমিল তাৰপাছত মানিমুনি বনজালুক লাই জাবৰি ইত্যাদিবোৰ এয়া হৈছে বনজালুক বহুতেই বাৰু চিনি পায় তথাপিও এবাৰ দেখুৱাই দিছোঁ আমাৰ পথাৰ নহয় হেৰিয়াত নতুন ঘৰখনত ইয়াৰ পৰা একদম এমোনা লৈ যায় এয়া বগা বিধ আছে এই ৰঙা ৰঙা গুটি লগা বিধ খাওঁ মানে এইটো ৰঙা ৰঙা এইফালে চব লৈ যাওঁ লগা নাই নে ইমান আছে মানিমুনি হেৰি ওচৰত বোলে সপ্তাহত শেষ কৰিলোহেঁতেন খাই খাই আমি এইটো আছে নি লবৰুৱাটো কিন্তু হেৰিয়াত নাই এইটোৰ এটা ধুনীয়া দিন কটাই আমি ঘৰলৈ উভতিলোঁ আৰু ৰাস্তাত আহি থাকোঁতে ভাবিলোঁ অকণমান সৰিয়হৰ খেতিৰ ওচৰত ৰৈ ফটো দুকপিকে তুলি যাওঁ একবাৰ পিছফাল চাই দিয়া এবাৰ চাই দিয়া ভোগালী বিহুৰ শুভেচ্ছা সকলোকে ভালকে কোৱা ভোগালী বিহুৰ শুভেচ্ছা সকলোকে থাকিল